Hello guys, welcome to my YouTube channel @rocktime_z0 में आज আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পিকনিক যাব ওলাইছোঁ আহক বলক বলক আহক গাড়ী আহি গ'ল এয়া এয়া ক'লৈ যোৱা যাওঁ সকলো আজি অলপ এনজয় কৰোঁ প্ৰথমটো ব্লগ আৰু বছৰৰ প্ৰথমটো পিকনিক সেয়া আমাৰ বৰষা বা নিহাৰিকা বা ময়ূৰ বা আৰু দাদা এখন কিনিলে কেনেকৈ ভাল হ'ব সেয়া বস্তু বাহিনী সোমোৱাইছোঁ আৰু ধুনীয়াকৈ এয়া ডিম্পল দা পূৰা কণী লৈ আনিছে আমালৈ কলেজৰ পৰা সুন্দৰকৈ ওলাই আহিছোঁ আৰু এয়া কলেজৰ বাহিৰ পামগৈ এতিয়া এয়া পিছে আৰু কলেজৰ পৰা ওলাই পিকনিক বুলি এয়া যাওঁতে পূৰা এনজয় আৰু কি ক'ব পূৰা নাচি বাগি একদম ভাল লগাই দিছোঁ এনজয় কৰিব লাগে পূৰা আহি পালোঁ আৰু নামিছোঁ ভিউটো দেখি ধুনীয়াই লাগিলে আমাৰ এতিয়া গাড়ী চাড়ী পাৰ্ক কৰিছে আৰু আহি পাই আমাক কমলা দিলে আৰু কমলা খাওঁ এতিয়া এয়া কমলা খাই আছে আমাৰ দাদাহঁতে আৰু চবেই খাই আছে কি ক'ম আৰু খুশবু হাই কোৱা মোৰ নতুন ব্লগত সোমাই দিম অ'কে আমি ৰক্তিমাৰ মাজত বিস্কুট খাবলৈ আহিছোঁ কি নাচি আছে বেচেৰা বিস্কুট খাওঁৰা ইমান বিস্কুট খাই ৰে কিয় মানে বিস্কুট খাই ইমান
বেকগ্ৰাউণ্ড মিউজিক দিবলৈ আছে আমাৰ এইকেইটা আমি যে মই এটা দিওঁ ঘৰ চৰবোৰ কেনেকৈ আছে সঁচাকৈ ভয়ানক ঠাই অলপ দেই সিহঁতে বোলে বেকগ্ৰাউণ্ড মিউজিক দিয়ে সেইকাৰণে ময়ো এটা শিয়ালৰ ভুৱা দি দিলোঁ আৰু ইহঁতৰ লগতে কিন্তু এতিয়া হাঁহনি উঠাই দিয়াৰ লগে লগে আৰু মাতিব নোৱাৰা হৈ গ'লো ইমান দ কোৱা তেনেদৰে ধেমালি ধেমালি কৰি থাকোঁতে আৰু খাবলৈ মাতিলোঁ এতিয়া আমাৰ মাগুৰী ওলাই পুৰা দালি ওলাই আছে আৰু ভালনে মোকে পৰিষ্কাৰ কৰিলা এইটো মোকে হয় 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 আৰু হৈ গ'ল আমি সব আৰু মই কথাটো গাড়ী দিছিলোঁ সকলোৱে ঘৰলৈ বুলি ওলাই আহিলোঁ আৰু বাই বাই গোটেই দিন ফূৰ্তি কৰি পিকনিক খাই এতিয়া আকৌ আমি ঘৰলৈ গৈ আছোঁ হেল্ল' গাইজ ঘৰলৈ গৈছোঁ আৰু বেয়া লাগিছে টানা মাৰি ক'লে ক'বলৈ মন যোৱা নাই দিল খুলি কয়
এয়া মানে টেলেণ্ট অসমৰ বাহিৰলৈ যাব নালাগে নাচাই পালে মোক বহুত এক্সপিৰিয়েঞ্চ একদম তাকো লগতে কাইলৈ বঢ়িয়া বেছি গুণ পাৰ ধৰা ৰখি আছে মোৰ লগত চিন্তা কৰিব নালাগে পাগল পাই গ'লো লাষ্ট কলেজ আকৌ উভতি আহি পালোঁ আজি ভাল লাগিলে ন এনজয় কৰিলোঁ আমি গোটেই দিনটো ভাল লাগিলে খালোঁ ফূৰ্তি কৰিলোঁ নলৰা যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰটোও কৰি দিব একদম বাই বাই ঘৰলৈ যাওঁ অৱস্থা নাই